নমস্কাৰ বন্ধুসকল সকলোকে স্বাগতম জনাইছো দ্য আছামিজ ডিবেট ইউটিউব চেনেলৰ এটা নতুন ভিডিঅ'লৈ আৰু আজি আমি কথা পাতিম এনে এখন দেশৰ বিষয়ে যিখন দেশে যোৱাটো শতিকাৰ ৭০ দশকতে সমগ্ৰ পৃথিৱীৰ প্ৰগতিশীল আৰু উদাৰনৈতিক ব্যক্তিসকলৰ দৃষ্টি আকৰ্ষণ কৰিছিল সেই দেশখনৰ প্ৰগতিশীলতাৰ বাবে সেই দেশখনত নতুনকৈ সৃষ্টি হোৱা যি উদাৰনৈতিক আৰু প্ৰগতিশীল সংস্কৃতিৰ বাবে আৰু সেই দেশখনে হৈছে আফগানিস্তান আৰু আপোনালোকে ঠিকে অনুমান কৰিছে আজি আমি কথা পাতিম সেই আফগানিস্তান আৰু তালিবানৰ বিষয়ে হয় আমি ইতিমধ্যে উল্লেখ কৰি আহিছিলো যে 1970 দশকলৈ যদি আমি ঘূৰি যাওঁ তেতিয়া দেখা পাম যে 1970 দশকত আফগানিস্তানে এক সাংঘাতিক বিকাশ লাভ কৰিছিল 1970 দশকৰ আফগানিস্তান আছিল প্ৰগতিশীলতা তথা ধৰ্মীয় যি পৰিসীমা সেই ধৰ্মীয় পৰিসীমা নেওচি আগুৱাই যোৱাৰ প্ৰগতিৰ পথত উন্নতিৰ পথত মুক্ত চিন্তাৰ পথত আগুৱাই যোৱা এখন দেশ হিচাপে নিজৰ নাম খোদিত কৰাইছিল আৰু তাৰ বাবে নেকি হিপ্পি সেই সময়ত সমগ্ৰ ইউৰোপত সংগঠিত হোৱা যি হিপ্পি আন্দোলন সেই হিপ্পি আন্দোলনৰ এক প্ৰাণ কেন্দ্ৰ হৈ পৰিছিল আফগানিস্তান কিন্তু তাৰ পৰৱৰ্তী দশককেইটাৰ ইতিহাস তেনে নহয় তাৰ পৰৱৰ্তী দশককেইটাৰ ইতিহাস হৈছে তেজেৰে ভৰপূৰ ৰক্তপাতেৰে ভৰপূৰ আৰু সেই তেজ ৰক্ত আৰু সকলোৰ যি ইতিহাস সেই ইতিহাসেই আফগানিস্তানক চিৰদিনৰ বাবে সলনি কৰি পেলালে আমি সকলোৱে জানো যে 1991 চনৰ সময়ছোৱালৈকে অৰ্থাৎ দ্বিতীয় বিশ্বযুদ্ধ শেষ হোৱাৰ পৰা 1991 চনৰ সময়ছোৱালৈকে সমগ্ৰ পৃথিৱীত দুটা শিবিৰত বিভক্ত হৈ পৰিছিল আৰু সেই শিবিৰ দুটা আছিল আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেতৃত্বাধীন পুঁজিবাদী গোট আৰু সোভিয়েট ৰাছিয়া নেতৃত্বাধীন সাম্যবাদী গোট সেই পুঁজিবাদী গোট আৰু সাম্যবাদী গোটৰ মাজৰ আদৰ্শগত যি প্ৰতিযোগিতা যি অস্ত্ৰ সম্পৰ্কীয় যি প্ৰতিযোগিতা আৰু ইনফ্লুৱেন্স অৰ্থাৎ প্ৰভাৱ সম্পৰ্কীয় যি প্ৰতিযোগিতা কোনখন দেশে কিমান দেশক প্ৰভাৱিত কৰিব পাৰিছে কিমান দেশক নিজৰ অধীনলৈ আনিব বিচাৰিছে সেই সম্পৰ্কীয় প্ৰতিযোগিতা মাজতেই আফগানিস্তানৰ ইতিহাস নতুনকৈ লিখা হৈছিল আমি আজি সেই আফগানিস্তানৰ ইতিহাস সম্পৰ্কে আলোচনা কৰিম আমি আলোচনা কৰিম তালিবানৰ বিষয়ে আৰু আমি আলোচনা কৰিম এই ক্ষেত্ৰত ভাৰতৰ ওপৰত কি প্ৰভাৱ পৰিব সেই সম্পৰ্কে এতিয়া আহক আমি আমাৰ ভিডিঅ'টোৰ প্ৰথমটো অংশ অৰ্থাৎ দ্য ৰাইজ অফ তালিবানৰ আৰম্ভণিৰ সময়ছোৱালৈ ঘূৰি যাওঁ চন 1979 24 ডিচেম্বৰ এই দিনটো আফগানিস্তানৰ ইতিহাসৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ দিন আৰু লগতে যিসকল ছাত্ৰ ছাত্ৰীয়ে বা যিসকল মোৰ বন্ধুৱে আন্তঃৰাষ্ট্ৰীয় ৰাজনীতি পঢ়ি আছে বা আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিৰ প্ৰতি আগ্ৰহী তেওঁলোকৰ বাবেও এই দিনটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ দিন কিয়নো এই দিনটোতে সেই সময়ৰ সোভিয়েট ইউনিয়নে অৰ্থাৎ ইউনাইটেড ষ্টেটছ অফ সোভিয়েট ইউনিয়নে আফগানিস্তানৰ ঘৰুৱা ৰাজনীতিত সামৰিক হস্তক্ষেপ কৰিছিল আৰু আফগানিস্তানৰ সেই সময়ৰ যি প্ৰচলিত চৰকাৰক উফৰাই এখন নতুন সাম্যবাদী চৰকাৰ তাত প্ৰতিষ্ঠা কৰাইছিল আৰু সেই সাম্যবাদী চৰকাৰখনৰ শাসনৰ সময়ছোৱাতেই কৰবাত নহয় কৰবাত তালিবানৰ জন্মৰ যি বীজ এই বীজটো ৰোপণ হৈছিল আমি সকলোৱে জানো যে দ্বিতীয় বিশ্বযুদ্ধ শেষ হোৱাৰ পাছৰ পৰা 1991 চনলৈকে সমগ্ৰ পৃথিৱী তিনিটা ভাগত বিভক্ত হৈ পৰিছিল তাৰে প্ৰথমটো ভাগ হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেতৃত্বাধীন পুঁজিবাদী গোট দ্বিতীয়টো ভাগ হৈছে ইউনাইটেড ষ্টেটছ অফ সোভিয়েট ৰাছিয়াৰ নেতৃত্বাধীন সাম্যবাদী গোট আৰু তৃতীয়টো গোট হৈছে ভাৰতবৰ্ষৰ নেতৃত্বাধীন যি গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ গোট যি কি নহওক আমি সকলোৱে জানো যে সেই সময়ছোৱাত যদিও গোষ্ঠী নিৰপেক্ষ আন্দোলন আছিলে তথাপিও মূলতঃ সমগ্ৰ পৃথিৱীখন USA অৰ্থাৎ আমেৰিকা আৰু সোভিয়েট ৰাছিয়াৰ মাজৰ এখন প্ৰতিযোগিতাৰ এখন উন্মুক্ত প্ৰতিযোগিতাৰ থলীলৈ ৰূপান্তৰ হৈ পৰিছিল আৰু ইটো শিবিৰে সিটো শিবিৰৰ ওপৰত আক্ৰমণ কৰিছিল বিভিন্ন ধৰণে আৰু ইটো শিবিৰে সিটো শিবিৰক তললৈ নিয়াৰ যি প্ৰতিযোগিতা সেই প্ৰতিযোগিতা চলি আছিল আৰু তাৰ লগতে দুইটা শিবিৰে কিমান নতুন নতুন দেশৰ ওপৰত নিজৰ আদৰ্শগত আধিপত্য নিজৰ সামৰিক আধিপত্য নিজৰ অৰ্থনৈতিক আধিপত্য স্থাপন কৰিব পাৰি সেই সম্পৰ্কীয় প্ৰতিযোগিতাত লিপ্ত হৈছিল আৰু এই কণতেই আহিলে আফগানিস্তানৰ যি জিঅ'পলিটিকেল লোকেশ্যন বা ভূ ৰাজনৈতিক আফগানিস্তানৰ অৱস্থান আফগানিস্তানৰ ভূ ৰাজনৈতিক অৱস্থান যদিহে আপোনালোকে মেপত মন কৰে তেতিয়া দেখা পাব যে ই আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেই সময়ৰ নেতৃত্বাধীন যি পুঁজিবাদী গোট আৰু সোভিয়েট ৰাছিয়াৰ সাম্যবাদী গোটৰ মাজৰ এটা বাফাৰ জোন
বাফাৰ জোন হিচাপে কাম কৰিছিল। অৰ্থাৎ বাফাৰ জোন হৈছে এনেকুৱা এখন দেশ বা টুকুৰা অঞ্চল যি দুটা দুদুল্যমান আৰু দুটা পৰস্পৰ বিপৰীত শক্তিৰ মাজত থাকে। যি কি নহওক, গতিকে বাফাৰ ষ্টেট হিচাপে আফগানিস্তানক সোভিয়েট ৰাছিয়াইও প্ৰভাৱিত কৰিবলৈ চেষ্টা কৰিছিল আৰু আমেৰিকা যুক্তৰাষ্ট্ৰও প্ৰভাৱিত কৰিবলৈ চেষ্টা কৰিছিল। আৰু সেইবাবেই 1979 চনৰ 24 ডিচেম্বৰ তাৰিখে যেতিয়া সোভিয়েট ৰাছিয়াই আফগানিস্তান দখল কৰিলে, সোভিয়েট ৰাছিয়াই যেতিয়া আফগানিস্তানৰ পূৰ্বৰ চৰকাৰ উফৰাই নতুন চৰকাৰ প্ৰতিষ্ঠা কৰি তাত সামৰিক ছাপোৰ্ট দিবলৈ আৰম্ভ কৰিলে, তাৰ পৰৱৰ্তী সময়ছোৱাতে কিন্তু আমেৰিকা যুক্তৰাষ্ট্ৰ বহি নাথাকিল। আমেৰিকা যুক্তৰাষ্ট্ৰই আৰম্ভ কৰিলে অপাৰেশ্যন চাইক্লন। আমি অপাৰেশ্যন চাইক্লনৰ নাম দুই একে শুনিছোঁ চাগে। অপাৰেশ্যন চাইক্লন হৈছে CIA ইতিহাসত তথা আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইতিহাসৰ আটাইতকৈ খৰচী অভিযানটো। আৰু এই খৰচী অভিযানটোৰ যোগেদি সেই সময়ছোৱাত আফগানিস্তানত প্ৰতিস্থাপিত যে USSR দ্বাৰা প্ৰতিস্থাপিত সাম্যবাদী আদৰ্শৰ চৰকাৰখনৰ বিৰুদ্ধে মুজাহিদ্দিন নামৰ এটা সামৰিক গোটক CIA প্ৰশিক্ষণ দিবলৈ আৰম্ভ কৰিছিলে আৰু অৰ্থৰ যোগান ধৰিবলৈ আৰম্ভ কৰিছিলে। প্ৰশিক্ষণ, অৰ্থৰ যোগান আৰু সামৰিক অস্ত্ৰ শস্ত্ৰৰ যোগানৰ যোগেদি CIA আৰু আমেৰিকাই আৰম্ভ কৰিছিল মুজাহিদ্দিনৰ দৰে এটা সংগঠনৰ। আৰু এইখনতে জনাটো উচিত যে মুজাহিদ্দিনক যে কেৱল আমেৰিকাই সমৰ্থন কৰিছিল তেনে নহয়, আমেৰিকা, পাকিস্তান, ব্ৰিটেইন, ছৌদি আৰৱ, ইউনাইটেড আৰৱ এমিৰেটছ আদি দেশসমূহেও সেই সময়ত ছাপোৰ্ট কৰিছিল। আৰু সেই মুজাহিদ্দিন আৰু সোভিয়েট ৰাছিয়াৰ প্ৰতিস্থাপিত চৰকাৰখনৰ মাজৰ যি সংঘাত, সেই সংঘাতৰ ফলশ্ৰুতিতেই 1988 চনত 1988ত আফগানিস্তান আৰু পাকিস্তানৰ মাজত স্বাক্ষৰ হৈছিল জেনেভা একৰ্ড। আৰু সেই জেনেভা একৰ্ডখনৰ সৈতে সংলগ্নিত আৰু দুটা পাৰ্টি আছিলে সোভিয়েট ৰাছিয়া আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ। আমি এইখনতে জেনেভা যি চুক্তি একৰ্ড, সেই একৰ্ডৰ বিষয়ে আমি অকণমান কওঁ বুলি ভাবিছোঁ যে জেনেভা একৰ্ডৰ যোগেদি মূলতে এইটো প্ৰস্তাৱ দিয়া হৈছিলে যে যদিহে সোভিয়েট ৰাছিয়াই তেওঁলোকৰ সেনা বাহিনীক যদি আফগানিস্তানৰ পৰা উঠাই নিয়ে, তেতিয়া আমেৰিকা যুক্তৰাষ্ট্ৰইও মুজাহিদ্দিনক যে সমৰ্থন কৰাটো বন্ধ কৰিব বা মুজাহিদ্দিনক ফাণ্ডিং কৰা, মুজাহিদ্দিনক প্ৰশিক্ষণ দিয়া, মুজাহিদ্দিনক সামৰিক অস্ত্ৰ দিয়া বন্ধ কৰিব। আৰু সেই চুক্তিখনৰ অনুসৰি সোভিয়েট ৰাছিয়াই 1990 চনত ইয়াৰ তেওঁলোকৰ সেনা উঠাই নিলে। কিন্তু এইখনতে আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো এইটো যে সোভিয়েট ৰাছিয়াই যদিও তেওঁলোকৰ সেনা উঠাই নিলে, কিন্তু আমেৰিকা যুক্তৰাষ্ট্ৰই যি চিক্ৰেট ফাণ্ডিং, সেই চিক্ৰেট ফাণ্ডিং কিন্তু বন্ধ কৰা নাছিল। আৰু তাৰ বাবে 1992 চনত মুজাহিদ্দিনে সেই সময়ৰ যি আফগানিস্তানৰ প্ৰতিস্থাপিত চৰকাৰ, সেই প্ৰতিস্থাপিত চৰকাৰখনক টেক অভাৰ কৰে, অৰ্থাৎ প্ৰতিস্থাপিত চৰকাৰখনক উফৰাই দিয়ে আৰু মুজাহিদ্দিনে তেওঁলোকৰ চৰকাৰ স্থাপন কৰে। কিন্তু এই মুজাহিদ্দিনৰ চৰকাৰ চলি থকাৰ সময়ছোৱাতেই সৃষ্টি হ'ল তালিবানৰ। আমি সকলোৱে জানো যে তালিবান শব্দটোৰ অৰ্থ হৈছে পাস্তোন ভাষাত ষ্টুডেণ্ট। অৰ্থাৎ এই তালিবান গঠন হৈছিল কেইজনমান ছাত্ৰৰ দ্বাৰা, ছাত্ৰী নহয়, ক্ষমা কৰিব। যি কি নহওক, তালিবান আৰু মুজাহিদ্দিনৰ মাজত নিশ্চিতভাৱে যুদ্ধ আৰম্ভ হ'ল আৰু সেই যুদ্ধত 1993 চনত তালিবানে মুজাহিদ্দিনৰ চৰকাৰক উফৰাই তালিবানে তেওঁলোকৰ চৰকাৰ স্থাপন কৰে। আৰু এইকণতে আমি জনাটো প্ৰয়োজন যে মুজাহিদ্দিন আৰু তালিবানৰ মাজৰ পাৰ্থক্য এইকণতেই যে তালিবান মুজাহিদ্দিনতকৈ বেছি ভয়ংকৰভাৱে অধিক উগ্ৰ ধৰ্মীয়, উগ্ৰ মৌলবাদী, আৰু তাৰ লগতে তালিবানেই সকলে পাস্তোন জাতীয়তাবাদত বিশ্বাস কৰে। অৰ্থাৎ আফগানিস্তানৰ যি সংখ্যাগুৰু যিটো কমিউনিটি, যিটো পাস্তোন কমিউনিটি বুলি কোৱা হয়, সেই পাস্তোন কমিউনিটিৰ তেওঁলোকে একাধিপত্যত বিশ্বাস কৰে আৰু তাৰ বাবে তালিবানে আজিলৈকে যথেষ্ট এথনিক ক্লিনচিং অৰ্থাৎ নৃগোষ্ঠীয় সংহাৰ কৰি আহিছে। যি কি নহওক, আমি আৰু যদি অকণমান ইতিহাসৰ মাজলৈ যাওঁ, তেতিয়া দেখা পাম যে 2001 চনত মুজাহিদ্দিনে শেষবাৰৰ বাবে তালিবানৰ সৈতে হোৱা যুদ্ধত পৰাজিত হ'ল। আৰু তাৰ পাছতেই সেই পৰাজিত হোৱাৰ কিন্তু কেইদিনমানৰ পাছতেই সমগ্ৰ পৃথিৱীৰ ইতিহাসত আৰু এটা ডাঙৰ ঘটনা হ'ল।
সেইটো হৈছে যাক আমি 9/11 বুলি কওঁ। অৰ্থাৎ 9/11ৰ ঘটনাটোৰ ঠিক দুদিন আগতে তালিবান আৰু মুজাহিদিনৰ মাজৰ যুদ্ধত মুজাহিদিনে পৰাজয় বৰণ কৰিছিলে। যি অৱশিষ্ট মুজাহিদিন ৰৈ গৈছিলে তেওঁলোকে পৰাজয় বৰণ কৰিছিলে আৰু তাৰ ঠিক দুদিন পাছতেই 9/11 হৈছিলে। 9/11 সংঘটিত কৰিছিলে আল কায়দাই আৰু তাৰ ফলস্বৰূপেই আমাৰ আমেৰিকা যুক্তৰাষ্ট্ৰই আৰম্ভ কৰিলে সন্ত্ৰাসবাদ বিৰোধী এখন যুদ্ধ আৰু সেই যুদ্ধখনৰ অংশ হিচাপে আমেৰিকা যুক্তৰাষ্ট্ৰই পুনৰবাৰ আফগানিস্তানত সামৰিক হস্তক্ষেপ কৰে। আৰু এইকণতে আমি দৰ্শকসকলক জনাব বিচাৰিছোঁ যে আল কায়দা হৈছে এটা ছৌদি আৰৱ বেছড এটা সংগঠন। তাৰ যিজন নেতা ওছামা বিন লাডেন তেওঁ হৈছে ছৌদি আৰৱ বেছড এজন সন্ত্ৰাসবাদী আৰু তেওঁ এই সমগ্ৰ যি 9/11 ঘটনাটোৰ স্বীকাৰোক্তি কৰিছিলে, দায়িত্ব স্বীকাৰ কৰিছিলে আৰু তাৰ পাছত তেওঁ আফগানিস্তানত আশ্ৰয় গ্ৰহণ কৰিছিলে। আৰু যিহেতু ওছামা বিন লাডেনে আফগানিস্তানত আশ্ৰয় গ্ৰহণ কৰিলে তাৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰই এটা সুবিধা পালে আফগানিস্তানৰ মাজলৈ সোমাবলৈ আৰু তাৰ বাবে আফগানিস্তানৰ বিভিন্ন সাম্ভাব্য স্থানৰ ওপৰত আমেৰিকা যুক্তৰাষ্ট্ৰই এয়াৰ এটেক কৰিবলৈ আৰম্ভ কৰিলে আৰু তাৰ পাছৰখিনি ইতিহাস আমি সকলোৱে জানো যে কিদৰে ওছামা বিন লাডেনক হত্যা কৰা হ'ল। ওছামা বিন লাডেনক কিদৰে হত্যা কৰা হ'ল সেই ইতিহাস আমি জানো। যি কি নহওক তাৰ পৰৱৰ্তী সময়ৰ ইতিহাস আমি জানো যে আমেৰিকাৰ দ্বাৰা আমেৰিকা ভাৰ্চেছ তালিবানৰ যিখন এখন দীঘলীয়া এখন যুদ্ধ আৰু সেই যুদ্ধখনৰ অন্ত পৰিল 2020 চনত। 2020 চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ তদানীন্তন ৰাষ্ট্ৰপতি ডোনাল্ড জে ট্ৰাম্পে তালিবানৰ সৈতে শান্তি চুক্তিত স্বাক্ষৰ কৰিলে আৰু সেই শান্তি চুক্তিকে সমৰ্থন কৰি তাৰ পৰৱৰ্তী সময়ৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি অৰ্থাৎ বৰ্তমানৰ ৰাষ্ট্ৰপতি জো বাইডেনে আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা আফগানিস্তানৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেনা প্ৰত্যাহাৰ কৰিলে। আৰু সেই চুক্তিখনৰ মূল কথা এয়াই আছিল, যদিহে তালিবানে আল কায়দাৰ দৰে যি আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী সংগঠনসমূহৰ সৈতে তেওঁলোকৰ সম্পৰ্ক কাট অফ কৰে, তেওঁলোকৰ সম্পৰ্ক যদি উঠাই লয়, তেতিয়াও আমেৰিকা যুক্তৰাষ্ট্ৰই আফগানিস্তানৰ পৰা সেনা উঠাই ল'ব। গতিকে এই যি জো বাইডেনে আমেৰিকাৰ সেনা বাহিনী প্ৰত্যাহাৰ কৰাৰ পৰৱৰ্তী সময়ছোৱাতেই তাৰ পৰৱৰ্তী সময়ৰ ইতিহাস হৈছে বৰ্তমান সময়ছোৱা। অৰ্থাৎ বৰ্তমান সময়ত সমগ্ৰ আফগানিস্তানৰ অধিকাংশ ঠাই বৰ্তমান সময়ত তালিবানৰ কবললৈ গুচি গৈছে। এতিয়া আমি আহিছোঁ আজিৰ ভিডিঅ'টোৰ দ্বিতীয়টো খণ্ডলৈ। অৰ্থাৎ এই খণ্ডটোত আমি আলোচনা কৰিম যে তালিবানৰ চৰকাৰ তথা প্ৰশাসন ব্যৱস্থা কেনে হ'ব। অৰ্থাৎ একদম স্পষ্টকৈ যদি কওঁ, তালিবানে যি আদৰ্শত বিশ্বাস কৰে শৰীয়ত আইন, সেই শৰীয়ত আইনৰ যোগেদি কেনেধৰণৰ ঘটনা হ'ব আৰু সেই শৰীয়ত আইনক আমি কিয় বিৰোধিতা কৰোঁ। তাৰ ফাৰ্ষ্ট এণ্ড ফৰমষ্ট কথাটো এইটোৱেই যে শৰীয়ত আইনখন হৈছে এখন অত্যন্ত লিংগ বৈষম্য থকা আইন আৰু সেই লিংগ বৈষম্য থকা ধৰ্মীয় আইনখনৰ যোগেদি সমগ্ৰ আফগানিস্তানৰ মহিলাসকলৰ যি শিক্ষাৰ অধিকাৰ, সামাজিক স্থানৰ অধিকাৰ তথা ৰাজনৈতিক অধিকাৰ, পিন্ধা উৰাৰ ক্ষেত্ৰৰ অধিকাৰ, সেই সকলোবোৰ অধিকাৰ কাঢ়ি লোৱা হ'ব। আৰু ইতিমধ্যে তাৰ কুচকাৱাজ আমি দেখি আহিছোঁ যে কিদৰে আফগানিস্তানৰ সকলো ৰাজহুৱা স্থানৰ পৰা মহিলাৰ ছবি পৰ্যন্ত মোহাৰি পেলোৱা হৈছে, কিদৰে আফগানিস্তানৰ বিশ্ববিদ্যালয়সমূহৰ পৰা ছাত্ৰীসকলক ঘৰলৈ পঠিয়াই দিয়া হৈছে আৰু কিদৰে আফগানিস্তানত পুনৰ সেই যি পূৰ্বৰ শৰীয়ত আইন, সেই পূৰ্বৰ শৰীয়ত আইন ঘূৰাই আনিবলৈ চেষ্টা কৰা হৈছে। আমি জানো যে পূৰ্বতে যেতিয়া আফগানিস্তানত যেতিয়া তালিবানে চৰকাৰ গঠন কৰিছিল, অৰ্থাৎ মুজাহিদিনক আঁতৰাই তাৰ পৰৱৰ্তী সময়ছোৱাতে তালিবানে তাত মুকলিকে শৰীয়ত আইন প্ৰণয়ন কৰিছিলে, শৰীয়ত আইন প্ৰৱৰ্তন কৰিছিলে আৰু তাৰ ফলস্বৰূপে তাত মহিলাসকলৰ শিক্ষাৰ অধিকাৰ, মহিলাসকলৰ যি পিন্ধা উৰাৰ পৰা আৰম্ভ কৰি সামাজিক স্থানলৈকে সকলো অধিকাৰ নাইকিয়া কৰি দিছিল। আনকি এগৰাকী মহিলাই তেওঁৰ স্বামী অবিহনে এটুকুৰা ঠাইলৈ অকলে খোজকাঢ়ি যোৱাটো বাধা আৰোপ কৰিছিল। গতিকে এই ধৰণৰ ঘটনাসমূহৰে পুনৰাবৃত্তি হ'বলৈ গৈ আছে আফগানিস্তানত আৰু সেইবাবেই আমি এই মুহূৰ্তত সমগ্ৰ পৃথিৱীৰ যি প্ৰগতিশীল অংশটো তথা সমগ্ৰ পৃথিৱীৰ যিসকল ব্যক্তিয়ে লিংগ বৈষম্যবিহীন এখন পৃথিৱীৰ কথা কল্পনা কৰে, লিংগ বৈষম্যবিহীন পৃথিৱী এখনৰ কাৰণে সংগ্ৰাম কৰি আছোঁ, আমি আফগানিস্তানলৈ চাই আছোঁ যে কিদৰে তাত শৰীয়ত আইনে মহিলাসকলক অত্যন্ত হিউমিলিয়েট কৰি আছে। আমি
তালিবানৰ যদি ইতিহাসলৈ যদি চাওঁ তেতিয়া আমি এটা কথাও নিশ্চয়কৈ মনত ৰাখি থোৱাটো উচিত হ'ব যে এই তালিবানে কিন্তু 2012 চনত মালালা ইউছুফজাইক গুলিয়াই দিছিল কেৱল মাত্ৰ মালালা ইউছুফজাই মহিলাৰ ছোৱালীৰ শিক্ষাৰ অধিকাৰৰ কথা কোৱাৰ বাবে যি কি নহওক আমি এতিয়া আহিছো আজিৰ ভিডিঅ'টোৰ তৃতীয়টো খণ্ডলৈ আৰু এই তৃতীয়টো খণ্ড হ'ব তালিবানৰ যি ৰাইজ অফ তালিবান ইন আফগানিস্তানে কিদৰে ভাৰতক প্ৰভাৱিত কৰিব এই সম্পৰ্কে আমি কথা পাতিম প্ৰথম কথা যি সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰই নো মোৰ টেৰৰিষ্ট বুলি কৈ এক এন্টি টেৰৰিষ্ট টাস্ক ফোৰ্স গঠন কৰিছিল বা সন্ত্ৰাসবাদ বিৰোধী এখন যুদ্ধৰ ঘোষণা কৰিছিল সেই সন্ত্ৰাসবাদ বিৰোধী যুদ্ধখনৰ এক অংশীদাৰ আছিল ভাৰতবৰ্ষ আৰু সেইবাবে ভাৰতবৰ্ষয়ো কিন্তু তালিবানৰ বিৰুদ্ধে এখন যুদ্ধত অৱতীৰ্ণ হৈছিল দ্বিতীয় কথাটো হৈছে যে ইউএন ৰিপৰ্টসমূহৰ অনুসৰি বা ভাৰতবৰ্ষৰ ইন্টেলিজেন্সৰ অনুসৰি আমাৰ ভাৰতবৰ্ষৰ কাৰণে আটাইতকৈ ডাঙৰ যি সন্ত্ৰাসবাদী শত্ৰুসমূহ আছে জৈশ-ই মোহাম্মদেই হওক বা লস্কৰ-ই-তৈবাই হওক এই জৈশ-ই মোহাম্মদ লস্কৰ-ই-তৈবা ইত্যাদি ধৰণৰ সন্ত্ৰাসবাদী সংগঠনসমূহৰ সৈতে তালিবানৰ সম্পৰ্ক অতি নিবিড় আৰু তালিবান জৈশ-ই মোহাম্মদ লস্কৰ-ই-তৈবা আদিয়ে প্ৰায় একেলগে অপাৰেশ্যনবিলাক কৰে গতিকে যিহেতু এতিয়া আফগানিস্তান হেজ বিন টেকেন অভাৰ বাই তালিবান গতিকে নিশ্চিতভাৱে ই ভাৰতবৰ্ষৰ আভ্যন্তৰীণ প্ৰতিৰক্ষাৰ ক্ষেত্ৰতো অত্যন্ত ভাবুকিৰ সৃষ্টি কৰিব অৰ্থাৎ আমাৰ কাশ্মীৰ ইছ্যুটোৰ সম্পৰ্কে যদি আমি কওঁ কাশ্মীৰ ইছ্যুটোত জৈশ-ই মোহাম্মদ আমাৰ লস্কৰ-ই-তৈবা ইত্যাদি সন্ত্ৰাসবাদী সংগঠনসমূহে অংশ লৈ সমগ্ৰ বিষয়টোক এক অত্যন্ত ৰক্তাক্ত বিষয়লৈ ৰূপান্তৰ কৰি পেলাইছে আৱাৰ হিষ্ট্ৰী হেজ বিন শ্বেডেড বাই দ্য ব্লাড আৰু সেইবাবেই যেতিয়া তালিবানে আফগানিস্তানত লেজিটিমেট চৰকাৰ হ'বলৈ গৈ আছে ইতিমধ্যে আমাৰ চুবুৰীয়া মহাশক্তি চীনে তালিবানৰ চৰকাৰখনক সমৰ্থন কৰিবলৈ গৈ আছে আৰু সেইদৰে বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰই তালিবানক সমৰ্থন কৰিবলৈ গৈ আছে পাকিস্তান ইউনাইটেড আৰব এমিৰেটছ ছৌদি আৰবিয়া আদিৰ দৰে দেশসমূহে তালিবানক ইতিমধ্যে সমৰ্থন প্ৰদান কৰিছে তেনে সময়ছোৱাত কিন্তু ভাৰতবৰ্ষৰ আভ্যন্তৰীণ সুৰক্ষাৰ দিশলৈ ই এক অত্যন্ত ভাবুকিৰ সৃষ্টি কৰিব বুলি আমি ভাবিছো দ্বিতীয় কথাটো হৈছে ক্ষমা কৰিব দৰাচলতে তৃতীয় কথাটো হৈছে যে তালিবান এটা যদিও সংগঠন তালিবান যদিও এটা সন্ত্ৰাসবাদী সংগঠন তথাপিও কিন্তু তালিবান বহু ক্ষেত্ৰত এটা মানসিকতা আৰু সেই মানসিকতাটো হৈছে ধৰ্মীয় গোলামীৰ মানসিকতা তালিবান হৈছে ধৰ্মীয় গোলামীৰ প্ৰতীক তালিবান হৈছে উগ্ৰ ইছলামবাদৰ প্ৰতীক আৰু তালিবান হৈছে উগ্ৰ ৰক্ষণশীলতাৰ প্ৰতীক আৰু এনে ক্ষেত্ৰত ভাৰতবৰ্ষৰ আমাৰ নিচেই চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তান ইতিমধ্যে আমি সকলোৱে জানো যে পাকিস্তানৰ প্ৰধানমন্ত্ৰী তথা পাকিস্তানে অফিচিয়েলি তালিবানক স্বীকৃতি প্ৰদান কৰাৰ লগতে তালিবানৰ হিৰোইজিম কৰা দেখা পোৱা গৈছে তথা সমগ্ৰ পৃথিৱীতে যি এনেধৰণৰ ধৰ্মীয় ৰক্ষণশীল মানুহ আছে ধৰ্মীয় ৰক্ষণশীল কমিউনিটি আছে তেওঁলোকে তালিবানক হিৰোইজিম কৰিবলৈ আৰম্ভ কৰিছে আৰু সেই যি তালিবানক হিৰো সজোৱাৰ প্ৰৱণতাটোৱে ভাৰতবৰ্ষত থকা যিসকল উগ্ৰ ইছলামিক চিন্তাধাৰাৰ ব্যক্তি বা যিসকলক আমি জিহাদী বুলি কওঁ সেই জিহাদীসকলৰ প্ৰতিও এটা অনুপ্ৰেৰণা হৈ উঠিব আৰু সেইবাবেই দ্য ৰাইজ অফ তালিবানে সমগ্ৰ ভাৰতবৰ্ষৰ আভ্যন্তৰীণ সুৰক্ষা আভ্যন্তৰীণ নিৰাপত্তাৰ দিশলৈ এক অত্যন্ত ভাবুকিৰ সৃষ্টি কৰিব আৰু তাৰ লগতে সমগ্ৰ পৃথিৱীলৈও এক ভাবুকিৰ সৃষ্টি কৰিব কিয়নো আফগানিস্তানখন হৈ পৰিব অনুপ্ৰেৰণাৰ উৎস সমগ্ৰ পৃথিৱীৰ যি উগ্ৰ ইছলামিষ্ট সংগঠনসমূহৰ বাবে উগ্ৰ ইছলামিষ্ট চিন্তা কৰা মানুহসকলৰ বাবে এক অনুপ্ৰেৰণাৰ উৎস হৈ উঠিব আৰু ই এটা অত্যন্ত ভয়ংকৰ ভৱিষ্যতৰ দিশলৈ আমাক লৈ যাব গতিকে ভিডিঅ'টোৰ একেবাৰে শেষত মই ইয়াকে আশা কৰোঁ যে আফগানিস্তানলৈ শান্তি ঘূৰি আহক আমি বৰ্তমান সময়ত আমি সকলো আফগানিস্তানৰ সাধাৰণ জনতাৰ সৈতে আমি থিয় দিয়াটো উচিত যুদ্ধই আটাইতকৈ ক্ষতিগ্ৰস্ত কৰে মহিলা আৰু শিশুসকলক আমি তেওঁলোকৰ ওচৰত থিয় দিয়াটো উচিত আৰু আমি আশা কৰিম যাতে আফগানিস্তানৰ মহিলাসকলে সেই পূৰ্বৰ দৰে যি নাগৰিক অধিকাৰ সমগ্ৰ পৃথিৱীৰ
সভ্য দেশসমূহত এগৰাকী মহিলাই লাভ কৰা যিমানসমূহ নাগৰিক অধিকাৰ আছে, শিক্ষাৰ অধিকাৰ হওক, বিবাহৰ অধিকাৰ হওক, সম্পত্তিৰ অধিকাৰ হওক, মুকলি মনে কথা কোৱাৰ অধিকাৰ হওক, মুকলিকে খোজ কঢ়াৰ অধিকাৰ হওক, কি পিন্ধিব কি নিপিন্ধিব সেয়া নিজে সিদ্ধান্ত লোৱাৰ অধিকাৰ হওক, এই সকলোবোৰ মানৱীয় অধিকাৰ আফগানিস্তানৰ মহিলাসকলে লাভ কৰক, আমি তাকেই কামনা কৰিছোঁ। আৰু তাৰ লগতে একেবাৰে শেষত যদি আপোনালোকে ভিডিঅ'টো ভাল পালে তেতিয়া লাইক কৰিব, কমেণ্ট কৰিব আৰু নিশ্চিতভাৱে শ্বেয়াৰ কৰিব। আৰু তাৰ লগতে আপোনালোকক জনাই থওঁ যে এই ধৰণৰ ভিডিঅ' অধিক আপোনালোকে চাবলৈ, আপোনালোকে অধিক পাবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ।